Hello everyone. এই ভিডিঅ'ত আমি ক্লাছ 10ৰ সায়েন্সৰ যি চেপ্টাৰ 7 আছে চেপ্টাৰ 7ৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সেই চেপ্টাৰটোৰ কিছুমান এমসিকিউ কৰিম। তো প্ৰথম কোৱেশ্চনটো হৈছে তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে? এক্সন, ডেনড্ৰাইট, মাইলিন আৱৰণী, কোষদেহ, ডেনড্ৰাইট। এটা নিউৰনৰ পৰা তাৰ পৰৱৰ্তী নিউৰনলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়? বৈদ্যুতিক প্ৰেৰণা, চুম্বকীয় প্ৰেৰণা, তাপ, ৰাসায়নিক পদাৰ্থ। বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়? এক্সন, কোষদেহ, ডেনড্ৰাইট, মাইলিন আৱৰণী, এক্সন। পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্ৰিয়া হ'ল ঐচ্ছিক ক্ৰিয়া, অনৈচ্ছিক ক্ৰিয়া, প্ৰতিপক্ৰিয়া, স্বতঃস্ফূৰ্ত ক্ৰিয়া। এইটো প্ৰতিপক্ৰিয়া। আমাৰ ভোক লাগিলে লালতি ক্ষৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ? ঐচ্ছিক ক্ৰিয়া, প্ৰতিপক্ৰিয়া, অনৈচ্ছিক ক্ৰিয়া, হৃদক্ৰিয়া, প্ৰতিপক্ৰিয়া। তলৰ কোনটো অংশত প্ৰতিপধনু গঠন হয়? মস্তিষ্ক, স্নায়ুৰজ্জু, মেৰুদণ্ড, স্নায়ুৰজ্জু। আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তঃবাহী আৰু বহিঃবাহী স্নায়ুৰ মাজৰ সংযোগ তলৰ কোনটো নামেৰে জনা যায়? স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ, প্ৰতিপক্ৰিয়া, প্ৰতিপধনু। তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ? স্নায়ুৰজ্জু, মস্তিষ্ক, স্নায়ু, নিউৰন, মস্তিষ্ক। মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়? প্ৰান্তীয় স্নায়ুতন্ত্ৰ, স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, অন্তঃস্ৰাৱী তন্ত্ৰ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্ৰবিধ হ'ল প্ৰান্তীয় স্নায়ুতন্ত্ৰ, অন্তঃস্ৰাৱী তন্ত্ৰ, স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ, ৰেচন তন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ। তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ? মধ্য মস্তিষ্ক, চেৰিবেলাম, প্ৰমস্তিষ্ক, মেডুলা, প্ৰমস্তিষ্ক। আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটো হ'ল মেডুলা, চেৰিবেলাম, মধ্য মস্তিষ্ক, প্ৰমস্তিষ্ক। ঐচ্ছিক ক্ৰিয়াৰ নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটো প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, স্নায়ুৰজ্জু, প্ৰমস্তিষ্ক। ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, মেডুলা, চেৰিবেলাম, মেডুলা। ৰছী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি মেডুলা, চেৰিবেলাম, চেৰিব্ৰাম, মধ্য মস্তিষ্ক, চেৰিবেলাম। ৰজ্জু স্নায়ু তলৰ কোনটো স্নায়ুতন্ত্ৰৰ অংশ? স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, অন্তঃস্ৰাৱী তন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ। তলৰ কোনটো আমাৰ মস্তিষ্কৰ অংশ নহয়? চেৰিবেলাম, মেডুলা, স্নায়ুৰজ্জুত। তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ? মধ্য মস্তিষ্ক, চেৰিবেলাম, প্ৰমস্তিষ্ক, মেডুলা, প্ৰমস্তিষ্ক। আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটি হ'ল মেডুলা, চেৰিবেলাম, মধ্য মস্তিষ্ক, প্ৰমস্তিষ্ক। ঐচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, স্নায়ুৰজ্জু, প্ৰমস্তিষ্ক। ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, মেডুলা, চেৰিবেলাম, মেডুলা। ৰছী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি লিপিড,
কাৰ্বহাইড্ৰেট, প্ৰটিন, পানী। কাৰ্বহাইড্ৰেট। তলৰ কোনবিধ অণুৰ পুনৰ সজ্জাৰ দ্বাৰা প্ৰাণীৰ পেশীকোষে কোনো স্নায়ৱিক প্ৰেৰণাৰ প্ৰতিক্ৰিয়া স্বৰূপে চলন দেখুৱায়? মেডুলা, চেৰিবেলাম, চেৰিব্ৰাম, মধ্য মস্তিষ্ক। চেৰিব্ৰাম। তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলন নহয়? পোহৰৰ দিশত কাণ্ড বেঁকা হোৱা, সংবেদনশীল উদ্ভিদৰ পাত জুই পৰা, এইটো পাত খৰি পৰা, জুই পৰা নহয়, খৰি পৰা, পাত খৰি পৰা, কাণ্ডৰ ঊৰ্ধ্বমুখী চলন, পানীৰ দিশলৈ শিপা বেঁকা হোৱা। ইয়াত সংবেদনৰ উদ্ভিদৰ পাত সৰি পৰা, এইটো পাত সৰি পৰা হয়, জুই পৰা নহয়। তলত উল্লেখ কৰা কোনটো উপায়েৰে উদ্ভিদ কোষে নিজৰ আকৃতি সলনি কৰে? প্ৰটিনৰ পুনৰ সজ্জাৰ দ্বাৰা কোষলৈ অধিক পৰিমাণে অক্সিজেন আনি, পানীৰ বাষ্পীভৱনৰ দ্বাৰা, পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা। তলৰ কোনটো পৰিঘটনাই উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলনক নুবুজায়? হাইড্ৰট্ৰপিজিম, কেমট্ৰপিজিম, সূৰ্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত চলন, জিঅ'ট্ৰপিজিম। ইয়াত সূৰ্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত চলন। তলৰ কোনটো উক্তি সত্য নহয়? শিপা ধনাত্মকভাৱে জিঅ'ট্ৰপিক, শিপা ঋণাত্মকভাৱে ফটোট্ৰপিক, শিপা ধনাত্মকভাৱে হাইড্ৰট্ৰপিক, কাণ্ড ধনাত্মকভাৱে জিঅ'ট্ৰপিক। কাণ্ড ধনাত্মকভাৱে জিঅ'ট্ৰপিক। পৃথিৱীৰ মধ্যাকৰ্ষণৰ প্ৰতিক্ৰিয়া ৰূপে উদ্ভিদৰ অংশৰ চলনক বোলা হয় হাইড্ৰট্ৰপিজম, জিঅ'ট্ৰপিজম, কেমট্ৰপিজম, ফটোট্ৰপিজম। ইয়াত জিঅ'ট্ৰপিজম। ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি তলৰ কোনটো পৰিঘটনাৰ এক উদাহৰণ? জিঅ'ট্ৰপিজম, ফটোট্ৰপিজম, কেমট্ৰপিজম, হাইড্ৰট্ৰপিজম। কেমট্ৰপিজম। বহুকোষী জীৱৰ ক্ষেত্ৰত ৰাসায়নিক সংযোগ তলৰ কোনটো সহায়ত সাধিত হয়? হৰম'ন, বৈদ্যুতিক প্ৰেৰণা, চৌম্বকীয় সংকেত, পোহৰ। হৰম'ন। উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা উদ্ভিদ হৰম'নবিধ? জিবাৰেলিন, অক্সিন, চাইট'কাইনিন, ইথিলিন। অক্সিন। তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি হৰম'ন নহয়? অক্সিন, চাইট'কাইনিন, এবচিচিক, জিবাবেলিন। এবচিচিক এচিড। উদ্ভিদ দেহত কোষ বিভাজনত সহায় কৰা হৰম'নবিধ হ'ল চাইট'কাইনিন, অক্সিন, জিবাবেলিন, এবচিচিক এচিড। চাইট'কাইনিন। উদ্ভিদৰ পাত লেৰেলি যোৱাৰ লগত জড়িত উদ্ভিদৰ হৰম'নবিধ? চাইট'কাইনিন, এবচিচিক এচিড, জিবাৰেলিন, অক্সিন। এবচিচিক এচিড। উদ্ভিদ দেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম'নবিধ? চাইট'কাইনিন, জিবাবেলিন, অক্সিন, এবচিচিক এচিড। এবচিচিক এচিড। তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম'নসমূহ অংশ? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ, অন্তঃস্ৰাৱী তন্ত্ৰ, পাচন তন্ত্ৰ। অন্তঃস্ৰাৱী তন্ত্ৰ। তলৰ কোনটো হৰম'ন সংশ্লেষণৰ বাবে আয়ডিন আৱশ্যকীয়? থাইৰক্সিন, ইনচুলিন, বৃদ্ধি হৰম'ন, ইষ্ট্ৰজেন। থাইৰক্সিন। তলৰ কোনটো হৰম'নৰ অভাৱত সৰল গলগণ্ডৰ ৰোগ হয়? ইনচুলিন, টেষ্টষ্টেৰন, থাইৰক্সিন, এড্ৰিনেলিন। ইয়াত থাইৰক্সিন। তলৰ কোনটো হৰম'নৰ অভাৱে ডায়েবেটিছ ৰোগ বৃদ্ধি কৰে? থাইৰক্সিন, ইনচুলিন, ইষ্ট্ৰজেন, এড্ৰিনেলিন। ইনচুলিন। শৈশৱকালত হোৱা তলৰ কোনটো হৰম'নৰ অভাৱে কিছুমান ব্যক্তিক বাওনা কৰে? থাইৰক্সিন, ইনচুলিন, এড্ৰিনেলিন, বৃদ্ধি হৰম'ন। বৃদ্ধি হৰম'ন। পুৰুষৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম'নবিধ? ইষ্ট্ৰজেন, টেষ্টষ্টেৰন,
এড্ৰিনেলিন থাইৰক্সিন টেষ্টষ্টেৰন স্ত্ৰীৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম'নবিধ হ'ল টেষ্টষ্টেৰন ইনচুলিন থাইৰক্সিন ইষ্ট্ৰজেন অগ্নাশয়ে ক্ষৰণ কৰা হৰম'নবিধ ইনচুলিন এড্ৰিনেলিন বৃদ্ধি হৰম'ন ইনচুলিন থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ এড্ৰিনেলিন বৃদ্ধি হৰম'ন থাইৰক্সিন শুক্ৰাণুৱে ক্ষৰণ কৰা হৰম'নবিধ হ'ল ইষ্ট্ৰজেন টেষ্টষ্টেৰন বৃদ্ধি হৰম'ন ইনচুলিন টেষ্টষ্টেৰন ডিম্বাশয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল ইষ্ট্ৰজেন ইনচুলিন থাইৰক্সিন ইষ্ট্ৰজেন তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম'নৰ অভাৱত হোৱা ৰোগ মেলেৰিয়া কুকুৰীকণা ডায়েবেটিছ উচ্চ ৰক্তচাপ ডায়েবেটিছ তলৰ কোনবিধ হৰম'নৰ অভাৱত হোৱা ৰোগ বা অৱস্থা নহয় সৰল গলগণ্ড বা ডায়েবেটিছ বাওনা হোৱা উচ্চ ৰক্তচাপ তলৰ কোনটো উক্তি সত্য নহয় উদ্ভিদে হৰম'নৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে উদ্ভিদে স্নায়ৱিক সমন্বয় দেখুৱায় প্ৰাণীয়ে হৰম'নৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে প্ৰাণীয়ে স্নায়ৱিক সমন্বয় দেখুৱায় এইটো উদ্ভিদে স্নায়ৱিক সমন্বয় দেখায় এইটো ভুল হয় তলৰ কোনবিধ প্ৰাণী হৰম'নে বিপদসংকুল পৰিস্থিতিত প্ৰাণীৰ শৰীৰক সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু কৰি তোলে এড্ৰিনেলিন বৃদ্ধি হৰম'ন থাইৰক্সিন ইনচুলিন এড্ৰিনেলিন ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে দায়ী মস্তিষ্কৰ অংশটো হ'ল প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক পাশ্চাত মস্তিষ্ক হাইপথেলামাছ প্ৰমস্তিষ্ক তো এই ইমানটোৱে আছিলে MCQ